মই সংগীতা হাজৰিকা গায়ন আকৌ এনটিম ব্লগ লৈ আহিছোঁ। আচলতে আজি 26 জানুৱাৰী বুলি গাঁৱৰ সকলোৱে মিলি আমি খানা এটা খাম, সেইটোৱে আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে দেখিছে মানুহৰ ওচৰতে খাইছোঁ খানাটো। চব্জি বনাই আছে, তেলত পিঁয়াজ দি দিছে। এইফালে চব মিক্স হ'ব ভাজিটো, আৰু এইফালে মই দালিটো বহাই দিছোঁ। মানে ফাৰ্ষ্ট বইল কৰি লৈছোঁ দালিটো, তাৰপিছত তেল মাৰি। এইফালে আমাৰ সকলো গোপিনীয়ে মিলি চব্জিখিনি কাটি আছে, সেয়া দেখিছে। আৰু এইফালে বাচ্ছাবিলাকে নাচি আছে। আচলতে গাঁৱৰ ভোজ বুলি এসাঁজ খাইছোঁ। আৰু এইফালে দালিত লাও দি দিছোঁ মই। লাও বিলাহী দি তেল মৰা হ'ব। ফাৰ্ষ্ট দালিটো বইল কৰি লৈছোঁ, সেয়া। আৰু ভাল লাগিছে এনেকৈ বহুত দিনৰ মূৰত খানা খাবলৈ লৈছোঁ। এইফালে মই মাংসটোত চব হালধি, নিমখ, তেল, মছলা, আদা নহৰু চব দি পেলাই মাংসটো মাৰি লৈছোঁ। তাৰপিছত মাংসটো বনাওঁ। আচলতে মাংস বনোৱাৰ দায়িত্বটো মোৰ হাততে পৰিছে, সেইবাবে ময়ে বনাবলৈ লৈছোঁ। আৰু এইফালে আমাৰ গোপিনীবিলাকে নাচি আছে। কাজিয়া লাগিছে দেই, মানে বৰমাজনী মতে নাচিব লাগে, যিহেতু গাঁৱৰ ওচৰতে আহিছে। সেয়াই আৰু গাঁৱৰ সকলো ইফালে দেখিছে মই মাংস বহাইছোঁ। তেল পিঁয়াজ চব মছলা পাতি জলকীয়া দি মাংস বনাবলৈ লৈছোঁ। এনেকৈ ফূৰ্তি কৰি ভাল লাগে। মাংস বনাবলৈ দিছে যিহেতু মাংসটো বনাইছোঁ। এই আৰু আজি আমাৰ খানাৰ আয়োজন: মাছ, মাংস, ভাজি, দাইল, চালাড, পিটিকা, বহুত কিবাকিবি আইটেম গোটোৱা হৈছে। বৰ্তমান মই এইটো বনাই লৈছোঁ, চবেই লাগি আছে। এইফালে আমাৰ আচলতে ঘৰত মোৰ সৰু দেউতাৰ মাকৰ শ্ৰাদ্ধ আছিলে। প্ৰসাদকেইটা সন্ধিয়া দিয়াৰ কথা আছিলে, এতিয়াই দি দিলে। সকলো ৰাইজে খাওক বুলি, গতিকে সকলোৱে খাইছে প্ৰসাদ, চাহ। আৰু এইফালে চবেই লাগি আছে। এইফালে এয়া দেখিছে মুড়ি ঘণ্টা বনাইছে, মাছৰ মাথা দি মুড়ি ঘণ্টা বনাইছে। মাছ, এইটো মাছৰ জোল বনাইছে, বিলাহী বন্ধাকবি দি পেলাই। আৰু এইফালে জলফাই চাটনি হ'ব। এইটো মাংসটো বনাই হৈ গ'ল। আৰু দাইল আছে, চাউলটো বহাবলৈ আছে। ইফালে এইটো চব্জি হৈ গ'ল, তাৰপিছত দাইল হৈ গ'ল বনাই, আৰু এটা কেঁচা চালাড বনোৱা হৈছে, গাজৰ বিলাহী এনেকৈ কিবাকিবি দি। সেইটোও বনাই হৈ গ'ল। আপোনালোকক দেখাই দিছোঁ গোটেইখিনি আইটেম। এইখিনিয়ে আজি আমাৰ খানা। এইফালে আমি সকলোৱে মিলি অকণমান নাচিছোঁ আৰু ফূৰ্তি কৰিছোঁ। এইফালে এইটো মোৰ ল'ৰাটো দেই, বহুত ধুনীয়াকৈ নাচে। চাওকচোন, চব গানতে ধুনীয়াকৈ নাচিব জানে। নাচক। আমাৰ চুমাক মই এই বেঙেনাৰ দায়িত্বকে দিলোঁ। এয়া বেঙেনা, এয়া তাই পুৰি আছে। এইটো বেঙেনা চাটনি, এইজনী দেই বেঙেনা পুৰা একদম চাটনি কৰি আছে। খানা খাই আছে মোৰ ল'ৰাটোৱে। এনেই মই খুৱাই দিব লাগে, আজি পিকনিক বুলি নিজেই খাইছে। আৰু গাঁৱৰ সকলোৱে মিলি এইটো ফাৰ্ষ্ট বহিছে। আমি খোৱা নাই, আমি লাষ্টত খাম। এতিয়া বৰ্তমান দেউৰী কৰিবলগীয়া হৈছে। এয়া চবেই খাবলৈ লৈছে প্ৰথম টিপ। আৰু বহুত মানুহ আছে, গাঁৱৰ সকলোৱে মিলি খাইছোঁ যেতিয়া। এনেকৈ বহুত দিনৰ মূৰত ফূৰ্তি কৰি ভাল লাগে। এয়া দেখিছে চবেই খাই আছে, চবেই বিলাই আছে, বাচ্ছাবিলাকে নাচিছে, কোনোবাই খাইছে। আৰু চবৰে খাই বৈ হ'ল। এতিয়া আমি খাবলৈ লৈছোঁ। আৰু এয়া দেখিছে লাষ্টত, একেবাৰে লাষ্টত আমি যোনকেইজনী
ৰান্ধনীয়ে বিলাইছিলোঁ, মেলিছিলোঁ, ৰান্ধিছিলোঁ, গোটেইকেইজনী বহি পেলাই একেলগে খাবলৈ লৈছোঁ। এয়া আজি আমাৰ খানা খাই শেষ হৈছে আৰু অকণমান ফূৰ্তি কৰিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ। যোনসকলে মোৰ ভিডিঅ'বোৰ চাই আছিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকলে ফেচবুকত চাই আছিলে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই ननी तोर मुल की हंसी पागल कला तते जे देखला गुरी से तमला। ननी तोर मुल की हंसी पागल कला तते जे देखला गुरी से